গমে পাইছে কিছুদিন আগতে বিকাশ আমিন ব্লগত এটা ভিডিঅ' দিছিলে বিকাশ দাই ল'ৰা এজনৰ মাকৰ কেঞ্চাৰ বেমাৰ হোৱা বুলি কিন্তু এইখিনি ভুল আছিলে আপোনালোকে চবে গমে পাইছে সকলোৱে এতিয়া সেই পইচাখিনি টোটেল 25,000 টকা উঠিছিল এই 25,000 টকাৰ অলপ পইচা 14,000 টকা দিছে বিকাশ দাক এতিয়া বাকীখিনি দিব এতিয়া সেই 14,000 টকাটো লৈ আমি এতিয়া গুৱাহাটী ফেঞ্চি বজাৰ গৈ আছোঁ চাওঁ ফেঞ্চি বজাৰত গৈ বস্তুৰ কেনেকুৱা দাম আমি মানে অলপ কম দামত অলপ বেছি বস্তু ল'বৰ কাৰণে চেষ্টা কৰিম যিহেতু চবকে আমি বিতৰণ কৰিব লাগিব নিম্ন শ্ৰেণীৰ মানুহ বহুত আছে গুৱাহাটীতো আছে যেনেকুৱা ফুটপাথত পৰি থকা অঘৰী বা গাঁও অঞ্চলত বহুত দুখীয়া মানুহ সেইখিনি আমি কিনি লৈ আমি এইখিনি আজি বিতৰণ কৰিম আজি নহ'লে অহাকালি হ'লেও বিতৰণ কৰিম সেই উদ্দেশ্য লৈ এতিয়া গুৱাহাটীত আহি আছোঁ মোৰ লগত বিকাশ দা আছে বিকাশ দাৰ ভাইটি আছে গাড়ী ভালকৈ চলাব জানানে তই এনে আগে পিছে চলাইছোঁ কিন্তু আজি বা কি হয় শিকিহে আছোঁ চলাই চাওঁ বাৰু শিকি আছ নেকি শিকি আছোঁ গতিকে অলপ সাৱধান হৈ বহি থাকিবি গোটেইকেইটা পইচা দিব লাগিব এতিয়া আমি আহি পালোঁ তোমাৰ কিবা খুৱাবি নে ৰাতিপুৱা হেৰি খাইছোঁ ই আছে আহোঁতে মাই চলি আগত বনাইছিল তাৰপিছত আজি মই যে একোৱে খাই অহা নাই এতিয়া মোৰতো এতিয়া ওলাই নাই কি কৰি আছা নাটা মাৰি আছে এইফালে তাৰপিছত নাখাওঁকে আহিব লগা হ'ল আৰু মোক ৰাতিপুৱা পুৱাই ফাঁকি দিছা নলোৱাকৈ ওলোৱা বুলি কৈছা নাই তোক যেতিয়া ফোন কৰিছিলোঁ মই হোমটিৰ পৰা উঠিছোঁ ই কৈছে কি ওলছা নাই মই কৈছোঁ ওলছোঁ দে ফাঁকি দিয়া এখন ফিলিং কৰিছোঁ আৰু মই সেইটো ফিল হৈছে আৰু চিকৰ কিনে মই দিব খুৱাম নাখাওঁ মই চিষ্টা মানুহ খানা দিব ভাই কেনে হ'ব চিঞৰ হ'লে খানা দিব লাগিব দে ভিডিঅ'টো কৰিবি কিন্তু খানা দিব লাগে কে দিব লাগে তাৰমানে আমি 7টামান ল'ৰা চিখন নাখাওঁ বুলি কেনে মানে প্ৰতিজ্ঞা কৰিছোঁ আৰু যিজনে কৰাইছি সেইজনে কৈছে যে যদি নাখা 20টা খানা দিম লগৰ আমাৰ লগৰ 20টা খানা দিব আৰু যদি কিবা কাৰণত চিখৰ খাৱা দেখা বা পাৱেই তেতিয়া আকৌ উল্টা আকৌ আমি সেই 7টাই 20টা খানা দিব লাগিব হয় নেকি গতিকে চিখৰো বাদ দিলোঁ খানা খাই লৈ খানাও নোপোৱা নাখাওঁ আৰু বেয়া বস্তু খোৱাটো বেয়া আগতে বহুত খালোঁ সেইকাৰণে এতিয়া আৰু নাখাওঁ এই চম্পাপুৰি আমি ক'ত যাই আছো ভাই গুৱাহাটী হা চিৰিয়াখানা চাবা আমি এতিয়া যাম টোলগেটত পইচা নাথাকে যাম নেদাও পইচা টোলগেটত পইচা নাথাকে যাব লাগিলে কোনফালে যাব লাগে চাইডেদি যাব লাগে যাম দেখোন বহুত যাম লাগি আছে দিব লাগিব পইচা নেকি নেদাও কেইটকা লয় এনে একবাৰ যাওঁতে দিব লাগিব পইচা পাঁচ আছে ভাই 5 ফেল হৈছে 5খান ৰেনু কৰিব লাগিব 5খান চাবি নেকি গম পাইছো তাতে দিয়া নাই বাৰু এই ভিতৰত সোমাই থৈছো ৰেনু কৰিব লাগিব হা এতিয়া আপোনাৰ ভুল হৈছে ন ৰেনু আকৌ মানুহ আহাই নাই না আমি আহিলেহে দিব পাৰোঁ লৈ যাব এখন ৰাখিব লাগিব এখন ৰাখিম আপুনি বেয়া ফাল্টু কৰি এখন দি যা যিমান এমাউণ্ট আছে আপোনাক সেইটো এমাউণ্টে ল'ব লৈ কিনে আপুনি গুচি যাব মানে গাড়ী নম্বৰটো ক'লে হ'ল তাতে অফিচত যায় গাড়ী নম্বৰটো ক'লে হ'ল 5খন পাই যাব এই এখন হৰাব নেকি আকৌ এখন পাছাৰো নাম দি যাওঁ আমাক এই অফিচত কওঁ এক মিনিট আপগ্ৰেড কৰি দি যাম ই পাঁচ বনাবা আছিল কিবা ফাঁচ এতিয়া আহি পালোঁ চাংচাৰি বজাৰ
জালুকবাৰী এতিয়া জাম লাগি আছে বহুত জাম এই গুগল মেপত চালো আপটো মালিগাঁৱলৈকে জামে দেখাই আছে ইয়াৰ পৰাই মোটামুটি 20 মিনিট 50 ষ্টেচন দেখাই আছে আৰু জামটো আৰু মোটামুটি 1 ঘণ্টা লাগব জালুকবাৰীৰ পৰা ফেঞ্চি বজাৰ পাম একবাৰত পাই যাম ন তাপলা বিউটি গেছি জামত তলগেতো চেমহা জামত থাকিলোঁ এটাই মহা এটা যাম মই তাৰমানে গুৱাহাটীত আজি প্ৰথম আছোঁ কি বেচোঁ না আদাবাৰী আদা চাদা পোৱা যাব ন আদা নাপায় অকল আদা মানে চব বস্তুৱে পায় আদাৰ বাহিৰে আদাৰ বাহিৰে চব বস্তু আদাও পায় মানে গেলামাল দোকানবিলাকত পাবি আৰু গেলামাল দোকানত আমাৰ গাঁৱত আদাবাৰীত চবচে বিখ্যাত আপেল আৰু কমলা আৰু যোনে কিনছি সি চব খাবহে হয় নেকি এই ওপৰত বাচি থাকি এটা তলৰ পৰা আকৌ এটা বেলেগ পলিথিন ওলাই যায় ঘৰত যাই চালি গোটেই পচা মচাহে পায় ভালগিলা নাপায় ফ্ৰেণ্ডছ গাড়ী পাৰ্কিঙত ৰাখি ল'লোঁ এতিয়া আমি যাম ফেঞ্চি বজাৰ মাৰ্কেটৰ ভিতৰত আপোনালোকক দেখুৱাম আমি কেনেকুৱাকৈ কি কিনিব পাৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টি হ'ব ইমান খাব নালাগে নিজে খাই চাইটো এটা আমাক এটা খাব দিছে পানী লাগব নেকি আছে ন